ঘৰৰ পৰা ওলাইছোঁ এতিয়া আৰু চাওঁগৈ কি আছে বস্তুবোৰ প্ৰথমে আমি 3 ষ্টাৰ কিবা এখন বোলে আছে তাতে চাব যাওঁ কি আছে হয় নহয় তাই যাব তাই চলাব বোলে বাইক এনে আৰু গাজা কথা তো যাওঁ আৰু তো চলো চলতে হে আমি ইয়াতে সোমাম বুলি ভাবিছিলোঁ ইয়াত মানে কি পবিতৰাৰ যোনবোৰ টুৰিষ্ট আহিব বিদেশৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা আহিব সেইবোৰ মানে ইয়াতে আহি কিনে ৰখিব কিন্তু তালা মাৰা হৈ আছে আবেলি বোলে মানুহ থাকিলেহে আমি মানে সোমাম বুলি ভাবিছোঁ নহ'লে বা যদি ইয়াৰ ৱাল পাৰ হৈ কিনে সোমাওঁ কোনোবাই দেখা পালে আমাক বৈদ্য পিটন দিব আৰু আমাৰ তেতিয়া আৰু মায়ঙত আহি পিটন খোৱা আমাৰ ৰেকৰ্ড থাকি যাব তাৰপিছত আৰু সেইটো আৰু সেইকাৰণে আমি আবেলি আহিম আৰু এতিয়া আমি বেলেগ যাওঁ তো চলো চলতে হে আহি পালোহি এইপিনে বাইকখন থৈ দিলোঁ যাব লাগিব আমি একেবাৰে চিৰি দি উঠি লাষ্টত এই একদম ওপৰত আছে কাছহিলা ভিউ পইণ্ট এটা বঢ়িয়া আছে তাতে মই যোৱাবাৰ আহিছিলোঁ বাৰু ভাল লাগিছে ভাগৰ লাগিছে বহুত মানে তলৰ পৰা আহিছোঁ চাওক এক ছেকেণ্ড এইয়া তলৰ ভাগৰ লাগিছে বাৰু তথাপিও আমি যাম পাৰিব লাগিব এইকেইজনী ভাগৰ লাগি গ'ল বাৰু তো এই মন্দিৰটো যে আছে আপুনি পিছপিনে যে যোনটো দেখি আছে সেইটোত সোমাম বুলি ভাবিছিলোঁ সেইটোত মানে আহি কিনে সোমাম প্ৰথমে ইপিনে এটা ব্ৰহ্মপুত্ৰৰ মানে নদীটো আছে ব্ৰহ্মপুত্ৰৰ ওচৰতে বঢ়িয়া ভিউ পইণ্ট মানে সেইটো আপোনালোকক দেখাওঁ মই যোৱাবাৰ আহিছিলোঁ ন ভাল লাগিছিলে তো আপোনালোকেও ভাল লাগিব চাই থাকক কিপ ৱাচিং তো এইটো চাওক আপোনালোকে ইপিনে গৈ আছোঁ এইটো ৰাস্তাটো মই বুজি পোৱা নাই মোবাইলটো সৰু হৈছে নে স্ক্ৰীণখন সৰু হৈছে তথাপিও গৈ আছোঁ বাৰু চাওঁ কি হয় গৈ আছোঁ এইয়া আপোনালোকে চাওক ভিউ পইণ্টে চাওক বেছি দূৰ নাযাবি প্লেচ চাওক সিপিনে এখন ব্ৰহ্মপুত্ৰৰ এই মাজে চবেবোৰ মানুহ আছে লগতে এইবোৰ চবে মানে নিজৰ নাম লিখাত ব্যস্ত আৰু এইপিনে দাদাৰ লগত আহিছোঁ দাদাই মানে দেখাই আছে বস্তুবোৰ ইয়াক নামতে গাইড বুলি কৈছিলোঁ একোৱে বুজি নাপায় একোৱে নাজানে মায়ঙত থাকেহে এনেই একো নাজানে তাতকে তাই জানে ভালকে এই জেগাটোৰ নাম কি মানে এইটো কাছ আকৃতিৰ হয় সেইকাৰণে কাছহিলা বুলি কোৱা হয় আৰু মানে কিবা ফাৰ্ষ্ট টাইম মানে এটা কাছ টাইপ আছিলে আৰু কাছটোৰ পৰাই মানে কাছহিলা হ'ল আৰু এইবুলি মানে লোকপ্ৰবাদ আছে আৰু মই ইমান ভালকে নাজানো আমাক উঠোৱা আমি নাযাওঁ আৰু ইয়াতে থাকিম মানে এটা খুদিটো কৈ লৈছো নামকেইটা পুৰবি আচ্ছা চাওঁ নামকেইটা চাওঁ এইফালে এইকেইটা জিলিকি আছে আচ্ছা ঠিক আছে বাৰু আপোনালোকে ভিউ পইণ্টটো চালেই এতিয়া মানে ক'ত গৈ আছোঁ এইটো মন্দিৰটো তো চাওক ওপৰত এটা মন্দিৰ আছে এইটো তো ইপেন দিও ব্ৰহ্মপুত্ৰখন দেখা পায় আৰু মন্দিৰটো চাওক এইটো নাই ইপেন দিও ব্ৰহ্মপুত্ৰ চাব পাৰে এইটো চাওক এনেকুৱা জেগাত আহিব লাগে শান্তি পৰিৱেশ মাত্ৰ বহুত ওপৰত আছেতো সেইকাৰণে মানে আমি ভাগৰ লাগিছে আমাৰ অক্সিজেন লেভেলটো আমাৰ কমি গৈছে আপোনালোকে চাওক আমি কিমান ওপৰত আহিছোঁ মানে এইখিনি হ'ল টপ
টপ বুলিয়ে কয় আৰু এইখিনি এইবোৰ চাওক আপুনি কিমান তলত আছে ন আমি মানে ইয়াৰ পৰা গৈ 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 বা এইবোৰ চিৰিখন দেখিছে তালৈকে উঠি তাৰ পৰা আহিছোঁ আমি মানে কিন্তু আমি ইপিনে আপোনালোকে চাব পাৰে এইটো ৰাস্তা দি গ'লে চনকা যাব পাৰিব চনকা আছিলে চনকা যাব পাৰিব ইপিনে গ'লে নৰসিংহ মন্দিৰ আমি এতিয়া নৰসিংহ মন্দিৰলৈকে গৈ আছোঁ প্ৰথমে তাৰপিছত আহি কিনে আকৌ চনকা যাম নৰসিংহ মন্দিৰ আহি পালোঁ তো ইপিনে গ'লোঁ গৈ 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 এই মানে গাড়ীটো অলপমান আমাৰ বেয়া দেই ইপিনে যাব লাগিছিল ইপিনে নহয় ইপিনেহে যাব লাগে অঁ ইপিনে গৈ অলপ কোন পেণ্টি গাইডটো ভালে আছিল বাৰু ইপেণ্টি নহয় এই আমি ইপেণ্টি গৈছিলোঁ ইপেণ্টি নহয় ইপেণ্টি যাব লাগিব বোলে ইপেণ্টি যাই থাকোঁ মই পিছত আছোঁ দেই যিয়ে নহওক ইমান কষ্টকৈ আপোনালোকে এতিয়ালৈ চাই আছে যেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ আৰু ভাল ভাল ভিডিঅ' বনাম নতুনকৈ দি আছোঁতো অলপমান ভুল হ'ব পাৰে মাফ কৰি দিব আৰু ভিতৰত নোসোমাওঁ চাগে মই তো এয়া আমাৰ গাইড কিবা এটা কোৱা এই নৰসিংহ মন্দিৰৰ বিষয়ে জানা যদি এইটো মোৰ ফেভৰেট প্লেচ হয় মায়ঙৰ আৰু এইটো ইমান মানে ব্ৰহ্মপুত্ৰ ঠাণ্ডা ঠাণ্ডা হাৱা আৰু কিবা জানা ইয়াৰ বিষয়ে কি এইটো মানে কি হয় আৰু গাইডটো আমাৰ অলপমান বেয়া আমাৰ গাইডটো বাৰু তথাপিও ক'ব নোৱাৰি চাওক আপোনালোকে চাওক গোটেই জেগাখিনি ইপিনে চানকা নাযায় জানো এইখিনি জেগা চানকাৰ এইখিনি অলপমান ইপিনে গ'লে চানকা পাব তাৰপিছত এইখিনি ব্ৰহ্মপুত্ৰৰ জেগাটো ভাল লাগে নৰসিংহ মন্দিৰৰ পৰা আহি আছোঁ ওলাই আহিছোঁ আকৌ এতিয়া তললৈকে যাম তাৰপিছত চানকাত যাম চানকাৰ পৰা আৰু চাওঁ কলৈকে যাওঁ চাই থাকোঁ সময় মানে ৰখিলোঁ জেগাটো চাওকচোন আপুনি ইমান বঢ়িয়া জেগা হাৱা চোৱা তোমালোকে হাৱা চোৱা শুনিছা চাগে শুনিলেতো ভালেই বাৰু তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন অলপমান বাৰু বহুত ভাল লাগিছে পোহৰ দিয়া পোহৰ লাগে যদি দেখাই নাপাব আচ্ছা বাৰু ঠিক আছে পোহৰ লোৱা বহুত ভাল লাগিছে ইমান শান্তি পৰিৱেশ এফালে ব্ৰহ্মপুত্ৰ এফালে পাহাৰ এয়া এইটো হ'ল কি আছিলে চনকাৰ যোনটো ইক' কেম্প সেইটো এইটো বনাই আছে ডাঙৰকৈ বনাই আছে ইপিনে আপোনালোকে এইটো দেখাব খোজা নাই তাৰ আগতে আপোনালোকে এইটো যে পাথৰটো দেখিছেনে এইটো ওপৰত কি আছিলে আগতে শ্ৰীকৃষ্ণই বোলে ইয়াৰ পৰা বৰশী পাইছিলে ইয়াৰ পৰা বোলে অঁ এইটো শিলটোৰ পৰা জেগাতে মানে বাইকখন থলোঁ তাৰপিছত এইটো পাহাৰৰ এইটো যোনটো পাথৰটো মই যে অলপ আগতে দেখাইছিলোঁ এইটো পাথৰটো তাৰপিছত এতিয়া গৈ আছোঁ ইক' কেম্পৰ পিনে কৈছিলে মানে বহুতে কয় আৰু মানে পাহাৰ থাকে যে পাহাৰৰ কাৰণে সূৰ্যটো মানে নৰ্মেলি যেতিয়া পৰে আৰু মানে উদয় হয় আৰু তাতকৈ মানে লেটকৈ হয় সেইকাৰণে লেটকৈ মানে উদয় হয় আৰু সেইটো কাৰণে বহুতে কৈছিলে আৰু এইটো সূৰ্য নোলোৱা দেশ বুলি কয় কিন্তু মিছা কথা দেৰিকৈ পৰে আৰু দেৰিকৈ এইটো মাৰো যায় তো জানিলে কেনেকুৱা বস্তুটো মানে অলপমান বেলেগে আৰু সেইকাৰণে বহুত ভাল লাগিছে আপোনালোকে চাওক
মাটি মাটি বালি মাটি বোলে বালি বালি বালি। মানে এয়া নদীৰ যোনবোৰ বালি থাকে মিহি মিহি আপোনালোকে চাওক এই ব্ৰহ্মপুত্ৰৰ বালি মই জোতা দুটা খুলি লৈছোঁ মানে বঢ়িয়া জেগা আপোনালোকক দেখাই আছোঁ ৰ'ব অলপমান খেলিম বুলি ভাবিছোঁ কি হয় চাওঁ জোতাযোৰ নতুন বুলি কৈ দিম। এই জোতাযোৰ নতুন দেই সমৰে দিছে মোৰ লগৰ এইযোৰ ইয়াত নথওঁ চুৰ হৈ যাব চলো স্থানকৰ পৰা গৈ আছোঁ এতিয়া ইমান ধুনীয়া জেগা এৰিও যাব ভাল নালাগে তথাপিও আৰু মানে যাবতো লাগিবই নহয় জানো সেয়াই আৰু যাবতো লাগিবই তাৰপিছত এতিয়া মানে আমি ক'ত যাম এছিয়াৰ চবতকৈ